আজি শ্বুটিং সোনকালে শেষ হ'ল সেইকাৰণে চাইকেলখনকে লৈ বহুদিনৰ মূৰত ওলাই গ'লোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰতো জানিব মন গৈছে নিশ্চয় যে আইমি বৰুৱাই চাইকেল চলাইনো কলৈ গ'ল। গতিকে অলপ পলম নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ বলকচোন। আজি শ্বুটিং সোনকালে শেষ হ'ল সেইকাৰণে চাইকেলখনকে লৈ বহুদিনৰ মূৰত ওলাই গ'লোঁ। আমাৰ কলনীতে এজন দাদা থাকে, তেওঁ সকলোৰে চিনাকি। তেওঁৰ ওচৰত টেকেলি মুখত দিয়া গৰম গৰম পিঠা আৰু চাহ পোৱা যায়। আবেলি এনেও একাপ চাহ খাবলৈ মন যায়, গতিকে আজি চাহৰ জুতি ল'লোঁ, তেওঁৰ খবৰ ল'লোঁ। কিছুমান কাম কৰি সঁচাই ভাল লাগে কেতিয়াবা। আগতে ক্লাছ 10ত টিউশ্যন গৈছিলোঁ খুব চাইকেল লৈ, সেই দিনবোৰলৈ মনত পৰি গ'ল। সময়বোৰ সঁচাকৈ বৰ খৰকৈ আগুৱায়। আপোনালোকে বাৰু চাইকেল চলাই ভাল পায়নে মোৰ দৰে?